নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ এনিটেবলৈ স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম কিদৰে আপোনালোকৰ গাৰ্লফ্ৰেণ্ড নতুবা বয়ফ্ৰেণ্ডৰ সকলো ধৰণৰ কল ডিটেইলছ আৰু SMS নিজৰ মোবাইলত চেক কৰিব পাৰিব যে কোনটো নম্বৰত কিমান সময় কথা পাতিছে, কোনটো নম্বৰলৈ কিমান কেইটা মেছেজ সেন্ড কৰিছে, সকলো ধৰণৰ ডিটেইলছ আপুনি আপোনাৰ নিজৰ মোবাইলতে চাব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কৈ থওঁ যে এইটো চেক কৰিবলৈ হ'লে আপোনাৰ ওচৰত এখন জিঅ' চিম হ'ব লাগিব আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডৰো জিঅ' চিম থাকিব লাগিব। তেনেহ'লে আপুনি সকলো ধৰণৰ ডিটেইলছ চেক কৰিব পাৰিব। তো এইটো সকলো ধৰণৰ কল ডিটেইলছ আৰু SMS ডিটেইলছ চেক কৰিব হ'লে আপুনি প্ৰথমতে আপোনাৰ নিজৰ মোবাইলত এটা এপ্লিকেশ্যন ইনষ্টল কৰি ল'ব লাগিব। এই এপ্লিকেশ্যনটো আপোনাৰ প্লে ষ্টৰত পাই যাব। প্লে ষ্টৰত জাষ্ট টাইপ কৰিব মাই জিঅ' লিখি দিয়াৰ পিছত আপোনালোকে যিটো মাই জিঅ' এপ্লিকেশ্যন হয় সেইটো ইনষ্টল কৰি ল'ব। যিহেতু মই অলৰেডি ইনষ্টল কৰিছোঁ, তো মই ইনষ্টল নকৰিম, মই ডাইৰেক্ট অ'পেন কৰিছোঁ। তো আপোনালোকে এপ্লিকেশ্যনটো ইনষ্টল কৰি লৈ কিনে আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো দি প্ৰথমতে ছেটআপ কৰি ল'ব, চাইন আপ কৰি ল'ব। তো যিহেতু মই অলৰেডি সকলোখিনি কৰিছোঁ, তো সেইটো নেদেখাওঁ। তো মই অ'পেন কৰিছোঁ। তো অ'পেন হোৱাৰ পিছত আপোনালোকে মোৰটো অ'পেন হৈ গৈছে। আপোনালোকে ইনষ্টল কৰি এইখিনি চাইন আপ কৰাৰ পিছত তাত এনেকুৱা ইনফেচ দেখিব পাৰিব। তাৰপিছতে আপুনি কিদৰে আপোনাৰ গাৰ্লফ্ৰেণ্ড নতুবা বয়ফ্ৰেণ্ডৰ নাম্বাৰৰ সকলো ডিটেইলছ, কল ডিটেইলছ, তাৰপিছত SMS ডিটেইলছ সকলো চেক কৰিব। তো ইয়াৰ বাবে আপুনি কি কৰিব, ইয়াতে প্ৰথমতে দেখিব পাইছে দুটা অপশ্যন আছে, চুইচ একাউণ্ট, আন এটা আছে লিংক নিউ একাউণ্ট। তো আপোনালোকে লিংক নিউ একাউণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাৰিটা অপশ্যন দেখিব পাইছে, মোবাইল, জিঅ' ফাইবাৰ, জিঅ' লিংক। তো এই বাকী তিনিটা নালাগে আমাৰ। মোবাইল যিটো আছে এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড নতুবা বয়ফ্ৰেণ্ডৰ জিঅ' নাম্বাৰটো এণ্টাৰ কৰিব। তো মই আপোনালোকক জাষ্ট দেখুৱাৰ কাৰণে এটা ৰেণ্ডমলি জিঅ' নাম্বাৰ এণ্টাৰ কৰিছোঁ। তো ইয়াতে আপোনাৰ যিটো মোবাইলৰ ডিটেইলছটো চাব সেই নাম্বাৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে নিচে তলত জেনেৰেট OTP আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সেইটো নাম্বাৰত 6টা ডিজিটৰ আপোনাৰ ওৱান টাইম পাছৱাৰ্ড মানে OTP মেছেজ যাব। সেই OTPটো ইয়াতে আপুনি টাইপ কৰিব। তো এতিয়া কথাটো হ'ল যে সেই OTPটো আপুনি কিদৰে কালেক্ট কৰিব সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। যদি আপুনি ডাইৰেক্ট আপোনাৰ গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডক জনোৱাই সেই SMSটো কালেক্ট কৰিব পাৰে তেনেহ'লে ভাল। নহ'লে আপুনি যদি সেইটো ক্ষেত্ৰত অসুবিধা প্ৰাপ্তি হয় তেনেহ'লে আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড নতুবা বয়ফ্ৰেণ্ডক নজনোৱাকৈ তাৰ মোবাইলটো লৈ কিনে আপুনি জাষ্ট ওৱান টাইম পাছৱাৰ্ডটো কালেক্ট কৰি ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত ছাবমিটত ক্লিক কৰিব। ছাবমিট কৰাৰ পিছত আপোনাৰ ছাবমিট হৈ যোৱাৰ পিছত ছাকচেছফুলি এডেড দেখুৱাব। দেখাৰ পিছত আপোনালোকে তাৰপিছত কি কৰিব, হোম বাটনত যাব। যিহেতু মই অলৰেডি কৰিছোঁ, তো মই এইটো নেদেখালোঁ। তো আপোনালোকে এইটো কৰাৰ পিছত তাতে ছাকচেছফুলি এড বুলি লিখা আহিব। তাৰপিছত কি কৰিব, ইয়াতে চুইচ একাউণ্ট অপশ্যনটোত ক্লিক কৰিব। চুইচ একাউণ্টটোত ক্লিক কৰাৰ পিছত যিটো নাম্বাৰত আপুনি লিংক আপ কৰিলে সেই লিংক আপ কৰা নাম্বাৰটো তলত ইয়াতে লিংক একাউণ্ট বুলি লিখা আহিব। তো মই ইয়াতে যিহেতু অলৰেডি এটা লিংক কৰিছোঁ সেইটো দেখুৱাই দি আছোঁ। তো ছিলেক্ট কৰাৰ পিছত অট'মেটিকলি সেই নাম্বাৰটো অ'পেন হৈ যাব। অ'পেন হোৱাৰ পিছত সকলো ধৰণৰ কল ডিটেইলছ, SMS ডিটেইলছ চেক কৰিব হ'লে কাৰণে ইয়াতে দুটা অপশ্যন দিয়া আছে, ভিউ ডিটেইলছ মানে প্লেন ডিটেইলছটো আনহাতে দিয়া আছে চেক ইউজেছ।
তো চেক ইউজেছটো ক্লিক কৰিম। চেক ইউজেছ ক্লিক কৰাৰ পিছত ইয়াতে 3টা অপশ্যন আছে, ডাটা, কলছ, SMS। তো যেহেতু এইটো নাম্বাৰত কোনো ধৰণৰ ডাটা নাই, সেই ডাটাটো শ্ব' কৰা নাই, তো কলছটো চিলেক্ট কৰিম। কল চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ আহি গ'ল কোন কেইটা নাম্বাৰত কিমান মিনিট কেইটা বজাত কল কৰা হৈছে, অল ডিটেইলছ ইয়াতে শ্ব' কৰিছে। ইয়াতে SMS, তো SMS-ত ক্লিক কৰাৰ পিছত ইয়াতে কোন কেইটা নাম্বাৰত কিমানবাৰ মেছেজ কৰা হৈছে, কোন কেইটা নাম্বাৰত কেইটা বজাত মেছেজ চেণ্ড কৰা হৈছে, সকলো ডিটেইলছ ইয়াতে চাব পাৰিব। তো ইয়াৰ উপৰিও আপোনালোকে যদি বিচাৰে তেনেহ'লে লাষ্ট 6 মান্থৰ অল ডিটেইলছ, কলছ, SMS, ডাটা সকলো ধৰণৰ ডিটেইলছ চাব পাৰিব লাষ্ট 6 মান্থৰ। তো আপোনালোকে যদি বিচাৰে তেনেহ'লে মই দেখাই দিছোঁ কিদৰে আপোনাৰ লাষ্ট 6 মান্থৰ কল ডিটেইলছটো চেক কৰিব। এই ওপৰত আপোনাৰ 3 লাইন যিটো দেখিব পাইছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ মাই ষ্টেটমেণ্ট এটা অপশ্যন আছে, এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপুনি কোনটো মাহৰ ডিটেইলছ ওলাব বিচাৰিছে তেনে ইয়াতে চিলেক্ট কৰিব। মই ইয়াতে আগষ্ট মাহৰ 9 তাৰিখৰ পৰা আগষ্ট মাহৰ 31 তাৰিখলৈ মই ওলাই আছোঁ। তো আপোনালোকে যিটো মাহৰ ওলাব বিচাৰে লাষ্ট 6 মান্থৰ ভিতৰত, তো আপোনালোকে এইটো 30 ডেজৰ ৰেঞ্জত আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত তলত ভিউ নাও ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় টাইম লাগিব এইটো ডাটাকেইটা ৰিড কৰিবলৈ, তো আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকে এনেকৈ ওলাই পৰিব। তো ইয়াৰ ওপৰত কেইবাটাও অপশ্যন আছে, মাই বিল, মাই প্লেন ডিটেইলছ, ইউজেছ চাৰ্জেছ। তো ইউজেছ চাৰ্জত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে 3টা অপশ্যন, যিহেতু এখন মোবাইলত ডাটা, কল, তাৰপিছত SMS এই 3টা ইউজ হয়। তো এই 3টা শ্ব' কৰিছে। তো আমাৰ ডাটাটো নালাগে, আমি ভইচটো চেক কৰিম। ভইচটোত ক্লিক কৰিলোঁ। ক্লিক পিছত ক্লিক হেয়াৰটো ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ অল যিটো মাহৰ চিলেক্ট কৰিছোঁ সেই মাহটো ইয়াতে আহি গৈছে। তো কোনটো নাম্বাৰত কিমান ছেকেণ্ড, কিমান মিনিট, কেইটা বজাত, কোন তাৰিখত কল কৰা হৈছে, সকলো ধৰণৰ ডিটেইলছ ইয়াতে শ্ব' কৰিছে। ইয়াতে চাব পাৰিব আপোনালোকে অল ডিটেইলছ ইয়াতে শ্ব' কৰিছে। মুঠতে কেইটা নাম্বাৰত টোটেল কল কৰা হৈছে ইয়াতে সকলো ধৰণৰ ডিটেইলছ আছে। আৰু আপোনালোকে যদি চাব বিচাৰে যে কিমান মিনিট কথা পাতিছে তেনেহ'লে এইটো ছাইডত ক্লিক কৰিব। ক্লিক কৰি ইয়াতে দেখিব পাৰিব 18 ছেকেণ্ড। তাৰপিছত ইয়াতে আৰু 53 ছেকেণ্ড। তাৰপিছত এইটো যিটো নাম্বাৰত আপুনি বিচাৰে সেইটো নাম্বাৰত কিমান ছেকেণ্ড কথা পাতিছে এনেকৈ চেক কৰিব পাৰিব। তো নেক্সট আমি চাম SMS। তো SMS-টোত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত ইয়াতে কোনকেইটা নম্বৰত SMS কৰা হৈছে, কিমান বজাত, ইয়াতে সকলোখিনি ওলাই পৰিব। ইয়াতে দেখিব পাৰিছে আপোনালোকে কোনকেইটা নম্বৰত মেছেজ কৰা হৈছে, কিমান সময়ত, সকলো ডিটেইলছ ইয়াতে ওলাই পৰিছে। তো বন্ধুসকল আপোনালোক সকলোৱে নিজৰ গাৰ্লফ্ৰেণ্ড নতুবা বয়ফ্ৰেণ্ডৰ সকলো ধৰণৰ কল ডিটেইলছ এনেকৈ ওলাব পাৰিব যে কোনটো নম্বৰত বেছিকৈ কথা পাতি আছে, কোনটো নম্বৰত SMS কৰি থাকে। তো আপোনালোকে আপোনালোকৰ বয়ফ্ৰেণ্ড নতুবা গাৰ্লফ্ৰেণ্ডৰ নজনাকৈ সকলো ডিটেইলছ চেক কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে নেক্সট আৰু ইয়াতকৈ ভাল ভিডিঅ' পাব পাৰে। তো ভিডিঅ'টো বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব।